নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ। আহিছোঁ আজি এটি নতুন ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলোৰে ভাল। আজি আচলতে দীপাৱলী হয় আৰু কালী পূজাও হয়, আৰু মই ভিডিঅ' এটি লৈ আহিলোঁ। আপোনালোকৰ যদি ভাল লাগে ভিডিঅ'টো শেষ কৰি চাব, আৰু লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু যদি মোৰ ভিডিঅ'টো নতুনকৈ চাই আছে তেতিয়াহ'লে মোৰ চেনেল ইউটিউব চেনেল শেৱালী অফিচিয়েলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ভিডিঅ'টোৰ বিষয়টো হ'ল মহিলাসকলৰ নীতি নিয়মক লৈ, মহিলা আৰু পুৰুষৰ মাজত কিছুমান যে ভেদাভেদ থাকে তাক লৈ মই আজি ভিডিঅ'টো লৈ আহিছোঁ। আপোনালোকে বেয়া নাপায় বুলি মই আশা কৰিছোঁ, বেয়া নাপাব বুলি। যিহেতুকে মই বহুতো লিখি আছোঁ, পেপাৰত লিখোঁ আৰু এনেও লিখোঁ, এনে কিতাপো উলিয়াইছোঁ মই। আৰু আপোনালোকেও জানেও মই ফেচবুকত লিখি আছোঁ। আৰু তেনেকৈ এদিন মই এখন পেপাৰত মই লিখিছিলোঁ। লিখোঁতে আমাৰ অসমত লিখিছিলোঁ মহিলাৰ নীতি নিয়মক লৈ। এজনী বাইদেৱে মোক ফোন কৰিছিলে, কৈছিলে, বাইদেউ আপুনি ধুনীয়া ধুনীয়া লিখি থাকে, এইটো কিয় নিলিখে যে মহিলাসকলক গিৰিয়েক ঢুকোৱাৰ দিনা যে মহিলাগৰাকীক সেন্দুৰ ভৰিখিনি দি মুচি দিয়ে ভৰিখনেদি, তেতিয়া মহিলাজনীৰ অৱস্থা কেনেকুৱা হয়, কিমান যন্ত্ৰণাত ভোগে। হয়, আচলতে কথাটো তেনেকুৱাই, ভাবিব লগা কথা। বহুতে কয়, মই ফেচবুকত লিখোঁতে বহুতে কৈছে আমাৰ এইফালে এইটো নিয়ম নাই। এইটো মিছা কথা। বহুতো ঠাইত আছে তেনেকুৱা নিয়ম যে গিৰিয়েকজন ঢুকোৱাৰ দিনা, গিৰিয়েক ঢুকাওঁতে ঘৈণীয়েকে কান্দি কান্দি অৱস্থা নোহোৱা হয়, কিন্তু ওচৰৰ মহিলাবিলাকে কি কৰে, তেওঁক টানি নিয়ে, মাতি নিয়ে বা ধৰি নিয়ে, গোটেইকেইজনীয়ে নি পেলাই তেওঁ সেন্দুৰখিনি ভৰিৰে, গিৰিয়েকৰ ভৰিখনেৰে মুচি দিয়ে। ঘৈণীয়েকজনী এনেও কান্দি থাকে, কিন্তু যেতিয়া সেইখিনি সেন্দুৰখিনি মুচি দিয়া হয় তাইৰ অৱস্থাটো কেনেকুৱা হয়, তাই কিমান আঘাত পায়, আত্মাটোত কিমান আঘাত পায়, সেই মহিলাগৰাকীয়ে হয়তো বুজি পায়, যিজনীয়ে ভুক্তভোগী। এইটো নিয়ম চলি আহিছে আগৰ পৰা, কিন্তু আচলতে কিয় এনেকুৱা কৰে? আমাৰ নিয়মবোৰ কিয় এনেকুৱা যে গিৰিয়েকে ঢুকোৱাৰ দিনা ঘৈণীয়েকক ভৰিৰে সেন্দুৰখিনি মুচি দিব লগা হয়, আৰু তেওঁলোকে কি কৰে, মহিলাবিলাকে সেই ঘৈণীয়েকজনীক কাপোৰ সলাই দিয়ে, বোকা সাজ পিন্ধিব দিয়ে, খাৰুবোৰ খুলি দিয়ে, গলৰ গহনা, কাণৰ গহনা সকলোবোৰ খুলি দিয়ে, তেওঁক যেন উকা কৰি পেলায়। গিৰিয়েক শেষ মানে তাইৰ অস্তিত্বই শেষ, এনেকুৱা ভাৱ দেখায়। এইবোৰ কিয় কৰে? কিন্তু ঘৈণীয়েক ঢুকালেতো পুৰুষৰ তেনেকুৱা কৰিব লগা একো নিয়ম নাই। আচলতে আমাৰ মানুহখিনিয়ে মহিলাখিনিক কিয় ইমান হেয় বুলি ভাবে? আচলতে পুৰুষে মহিলাৰ কাৰণে নিয়ম বনোৱা নাই, আমাৰ মহিলাখিনিয়ে মহিলাৰ কাৰণে নিয়মবোৰ বনায়। আমি দেখা পাওঁ বহুতৰে। এইবোৰ নকৰি কিয় আমাৰ মহিলাখিনিক কিয় বেলেগ যিটো কান্দি আছে তাইক শুশ্ৰূষাহে কৰিব লাগে, তাইক সান্ত্বনা দিব লাগে। তাইক সান্ত্বনা দিয়াৰ দূৰৰ কথা, তাইক প্ৰথমতে কাপোৰখিনি খুলি দিছে নে নাই, গা ধুৱাইছে নে নাই, সেন্দুৰ মুচি দিছে নে নাই, সেইখিনি ওচৰৰ মহিলাবিলাকে উঠি পৰি লাগে। এইটো আচলতে বেয়া কথা। এজনী মহিলাক বহুত দুখ দিয়া হয়, সেন্দুৰখিনি মুচি যেতিয়া দিয়া হয়, দুখ দিয়া হয়। গতিকে সেন্দুৰখিনি মুচি দিয়াতকৈ তাইক সান্ত্বনা দিব লাগে, তাইৰ মনৰ দুখখিনি গুচাবৰ কাৰণে বহুত মৰম আদৰ দিব লাগে, এইখিনি কৰিব লাগে। আজি মই দীঘলীয়া নকৰোঁ ভিডিঅ'টো, আৰু এইখিনিয়ে ক'লোঁ। আগলৈ আৰু আহিম নতুন ভিডিঅ'লৈ, আপোনালোকে অপেক্ষা কৰিব, নিশ্চয় গম পাব মই কি ভিডিঅ' লৈ আহোঁ। আৰু আপোনালোকৰ অনুৰোধতে মই আজি এটি ভিডিঅ'টো লৈ আহিছোঁ। যিটো ভিডিঅ' আপোনালোকে বেয়া নাপাব, বিতৰ্ক নকৰিব। আচলতে ভাবি চালে কথাটো তেনেকুৱাই হয়, কিয় নহয়? কিয় মহিলাগৰাকীক ইমানখিনি দুখ দিয়া হয়? কিয় সেন্দুৰখিনি মুচি দিয়া হয়? গিৰিয়েক মৰাৰ পিছততো দুখ পায়েই, তাৰপিছত আকৌ যদি সেন্দুৰখিনি মুচি দিয়া হয় তাই আকৌ দুখ পায়, বহুত দুখ পায়। সেইটো কথা সঁচাকৈ ভাবি চাবলগীয়া।